Hey Rustu, welcome to my channel Deep Assam Blog. আপোনালোকক মই নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। বিষয়টো হ'ল আপোনাৰ মোবাইলটো Samsung, Redmi যিকোনো মোবাইল আপোনালোকে আইফোন কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কথা কম, যদি মোৰ টেকনিকেল ভিডিঅ' চাব ইচ্ছা আছে আপোনালোকে মোৰ ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লিংকটো ডিছক্ৰিপশ্যনত আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলত থকা ষ্ট্ৰীম বোলা এপছটো অন কৰি লওক। সার্চ করার তাত সার্চ করে দিয়ক iOS 14 BATE। সার্চ কৰাৰ পাছত এইটো অপশ্যন নীলা চিনেদি কাৰ চিনেদি বুজি দিয়া অপশ্যনটো ক্লিক কৰক। তাৰপিছত যেহেতু ডাউনলোড কৰি লওক। ডাউনলোড কৰাৰ পাছত মোৰ ডাউনলোড আছে, তাৰপিছত এপ্লাই কৰি দিয়ক। তাৰপিছত এইটো এপ্লাই কৰি দিয়ক। এপ্লাই হৈ গ'ল। এপ্লাই হোৱাৰ পাছত এনেকৈ আহিছে। আপোনালোকে আপোনাৰ ছেটিংছত যাওক। পিছত আপোনালোকে এইটো অপশ্যন ক্লিক কৰক। অপশ্যনটো ক্লিক কৰাৰ হোম স্ক্ৰীন বোলা অপশ্যনটো আছে, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা অপশ্যন আহিব। আপুনি যেনেকৈ ৰাখিব ইচ্ছা কৰে এনেকৈ ৰাখিব পাৰিব। তেনেকৈ ৰাখিব পাৰিব। আপোনালোকে এইটো অপশ্যন ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি এপছগিলা আছে এপছগিলা সৰু ডাঙৰ কৰিব পাৰিব। এনেকৈ সৰু ডাঙৰ কৰিব পাৰিব আপোনালোকে এপছগিলা আপোনাৰ ইচ্ছা, আপুনি যেনেকৈ ৰাখে। আপোনাৰ হৈ গ'ল আইফোনটো তৈয়াৰ। আপোনালোকে এনেকুৱা অপশ্যন আহিব। এয়া হৈ গ'ল। আপুনি এইটো বটন টিপি মতে আপুনি ৱালপেপাৰ বদলাব পাৰিব। তাতে বদলাব পাৰিব। এনেকৈ ৱালপেপাৰ বদলি আছে চাওক। ভিডিঅ'টো লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, লগতে কমেণ্ট কৰি দিয়ক আৰু মোৰ ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া ভিডিঅ'টো চমুকৈ আছিল। এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ মই। ধন্যবাদ।